হেল্ল' এভৰিৱান, গুড মৰ্ণিং। মোৰ চেনেলটোলৈ আপোনালোকক পোনপ্ৰথমে সকলোকে স্বাগতম জনাইছোঁ। আমি এতিয়া ডিব্ৰুগড় যাব আহিছোঁ। এয়া শিৱসাগৰ ৰেলৱে ষ্টেচন। এয়া আমি ট্ৰেইনত বহি লৈছোঁ, বেটি, মই আৰু দেউতা। আৰু আমাৰ ওচৰে এগৰাকী বৰমা হয় আৰু ভণ্টি এজনী আহিছে, লগতে আমি বহি আহিছোঁ। এতিয়া আমি ডিব্ৰুগড় যাম। অকণমান কাম এটা আছে। কাম মানে কি, আমি এতিয়া হস্পিটেল যাব আহিছোঁ, বেলেগ কাম নহয় বাৰু। এতিয়া আমি হস্পিটেল গৈ আছোঁ। এয়া বেটিক কোচতে বহাইছোঁ, এইপিনে দেউতা। আমি এতিয়া গৈ পাই ক'তনো যাম, কোনখন হস্পিটেলত যাম, আপোনালোককো অকণমান দেখুৱাম। এয়া বাহিৰৰ পৰিৱেশটো অকণমান দেখুৱাই দিলোঁ। এইপিনে দেউতাক বহি আহি আছে। আৰু এতিয়া ফাইনেলি আমি ডিব্ৰুগড় টাউনৰ ষ্টেচন, ৰেলৱে ষ্টেচন টাউনত নামিলোহি। এয়া বাপেকে জীয়েকে গৈ আছে আগত। এতিয়া আমি এই অটো ৰখিয়ে থাকে, ইমানেই অটো ৰখি থাকে দেখিছেনে, পূৰা টানি নিব আপোনাক, কোনখনত যাব কোনখনত নাযাব। আৰু আমি ভণ্টিজনী আৰু বৰমাজনী আমি একেলগতে ট্ৰেইনতো বহি আহিছোঁ, এতিয়া অটোখনতো একেলগতে বহি আহিছোঁ। তেওঁলোকে GM যাব, আমি যাম ব্ৰহ্মপুত্ৰ হস্পিটেল। এতিয়া আমি থানা চাৰিআলি পাইছোঁহি। থানা চাৰিআলিৰ পৰা আমি এতিয়া লাহেকৈ আমি পালোহিয়ে ব্ৰহ্মপুত্ৰ হস্পিটেল। এতিয়া আমি ভিতৰলৈ লাহেকৈ সোমাই যাওঁচোন। এই প্ৰথম ফাৰ্ষ্ট ফ্ল'ৰেদিয়ে আহিছোঁ আৰু গ্ৰাউণ্ড ফ্ল'ৰেদি যোৱা নাই বাৰু। এতিয়া ফাৰ্ষ্ট ফ্ল'ৰেদি ওপৰলৈ উঠি আহি আছোঁ। ইয়াতে অকণমান বহিম আৰু বহি মেলি মই এতিয়া ৰিচিপশ্যন যাওঁ। বাপেকে জীয়েকে অকণমান বহি ল'ব, মই ৰিচিপশ্যন যাওঁ। ৰিচিপশ্যনত মই টিকেটটো লৈ লওঁগৈ। ডক্টৰ পাওঁৱে নে নাপাওঁৱে, আহিছোঁ যিহেতু। হেল্ল' এভৰিৱান, মই এতিয়া টিকেট এটা লৈ ল'লোঁ। টিকেটটো মোৰ 2 নম্বৰতে হৈছে আৰু এতিয়া অলপ বহিব লাগিব, ইমান সোনকালেতো নাপায়হি। আমিতো সোনকালে পালোহি শিৱসাগৰৰ পৰা আহি ডিব্ৰুগড়। এতিয়া বাজিছে 9:30, 10টা বাজিব হ'ল আৰু। ছাৰ আহিব 11:15 মানত। এতিয়া আমি ইয়াতে বহি লৈছোঁ অকণমান। বহিটো আমনি লাগিব ন। এতিয়া অকণমান গ্ৰাউণ্ড ফ্ল'ৰ পৰা আহোঁগৈ। মই আগতে এইখন হস্পিটেলতে এটা সৰু সুৰা জব কৰি আছিলোঁ। কিনো জব কৰি আছিলোঁ আজি আপোনালোককো দেখাম। ইমান দিনে কোৱাও হোৱা নাই মই আগতে কি কৰিছিলোঁনো, কি নাই কৰা। আজি মই দেখুৱাম কিনো সৰু সুৰা জব এটা কৰি আছিলোঁ। চ' এতিয়া যাওঁ আমি তললৈ। বেটি দেউতাক ইয়াতে বহি থাকিব, আমি দুইজনী লৈ যাওঁ। মই বেটি মাহীয়েক এজনী আছে ইয়াতে, বেটিক দেখাই আনোগৈ। এতিয়া মই ছাৰৰ চেম্বাৰৰ ওচৰতে বহি আছিলোঁ। মই দেখাম ডক্টৰ দীপক নেওগ ছাৰক, গাইনী ডক্টৰ হয়। চ' ছাৰ এতিয়া নাহে, অলপ দেৰি আছে যিহেতু। আমি এতিয়া গ্ৰাউণ্ড ফ্ল'ৰ পৰাই আহি লওঁগৈ, বেটিয়ে মই। আপোনালোককো দেখুৱাম মই আগতে কিনো কৰিছিলোঁ জব, সৰু সুৰা জবটো। এতিয়া যাওঁচোন তালৈকে। এয়া লেবৰেটৰী হয়। এজনী মোতকৈ পিছবেষ্ট হয়, পল্লৱী, লগৰে আৰু। পল্লৱীয়ে এতিয়া কৰি আছে, মই এতিয়া বৰ্তমান কৰা নাই। এইটো লেবৰেটৰী হয়, ডিব্ৰুগড় ব্ৰহ্মপুত্ৰ ডায়েগনষ্টিক হস্পিটেলৰ এইটো লেবৰেটৰীটো গ্ৰাউণ্ড ফ্ল'ৰত আছে। বহুতে আহে ইয়ালৈ, মই আগতো বহুত পেচেণ্ট পাইছোঁ। এইটো লেবৰেটৰীটো হয়। মই অকণমান দেখুৱাই দিছোঁ আপোনালোককো, চাব। ইয়াতে আগতে কৰিছিলোঁ, ৰুটিনৰ কাম কৰিছিলোঁ, অলপ কেমিকেলৰ কামো কৰিছিলোঁ বাৰু। এইপিনে প্ৰবীণ দাক লগ পালোঁ, প্ৰবীণ দাকো মাত এষাৰ দিলোঁ। এতিয়া আমি দুইজনীয়ে কফি একাপ খাই ল'লোঁ। খাই লৈ আকৌ মই ইয়াত অকণমান বহিম। এতিয়া মই ডক্টৰক অৱশ্যে দেখুওৱা হৈ গ'ল, দেখালোঁ। ইয়াতে ব্লাডটো দিয়া হ'ল। ব্লাডটো দি মেলি এতিয়া মই আকৌ যাম আদিত্যত। মোৰ আল্ট্ৰাচাউণ্ড আছে 3টা। এতিয়া আদিত্যত গৈ মোৰ আল্ট্ৰাচাউণ্ডকেইটা কৰি আহিম। কৰি আহি আপোনালোকক আকৌ লগ পাম। এতিয়া যাওঁ বেটিয়ে মই। এয়া আমি পালোহিয়ে আদিত্য হস্পিটেল। ইয়াত এতিয়া মই আল্ট্ৰাচাউণ্ডকেইটা কৰি লওঁ। কৰি হ'বই বাৰু, বেছি টাইম নালাগে। বেটি দেউতাকৰ লগত থাকিব। এয়া আমাৰ মোৰ আল্ট্ৰাচাউণ্ড কৰি হৈ গ'ল, ওলাই আহিলোঁ। ৰিপৰ্টকেইটা পল্লৱীয়ে দেখুৱাই দিম বুলি তাই ক'লে। অৱশ্যে গাটো অকণমান মোৰ বেয়া হৈ আছিলে, তাইয়ে দেখুৱাই দিম বুলি ক'লে ৰিপৰ্টকেইটা। মই বাকী মেডিচিন লোৱা হ'লেই বাৰু, মেডিচিন লৈ লৈছোঁ। এতিয়া আকৌ ভাত খাই লওঁগৈ।
এয়া 2টা বাজিলে এতিয়া ভোকো লাগিছে ঘৰত একো খাই অহা নাই গৰম পানী অকণমানে যি খোৱা এতিয়া আমি চিম্পল ভাত খাই লওঁ এয়া আনিছে ভাত খাই লওঁ আপোনালোককো অকণমান দেখুৱাই দিছোঁ এখন লখিমী এসাজ হয় এখন হস্পিটেলৰ ওচৰতে আছে এখন সঞ্জীৱনী ফ্ৰণ্টে আছে অকণমান এনেই ভিতৰত আৰু ইয়াতে ভালকৈ মানে প্ৰতিবাৰ আহিলে ইয়াতে খোৱা হয় আজি নিৰামিষ ভাত খাম এয়া আকৌ এইপিনে ভাত পানী খাই আকৌ ভণ্টিহঁতৰ ঘৰলৈ ৰাওনা হ'লোঁ ঘৰলৈ যাবলৈ দেৰি হ'ব বুলি ভণ্টিহঁতৰ ঘৰতে বোলো পাক এটা মাৰি যাওঁ এইপিনে ভণ্টি ঘৰ ৰাস্তাত আহি আছোঁ ডিব্ৰুগড় টেঙাখাট হয় এয়া আহি ভণ্টিহঁতৰ ঘৰ পালোহি অকণমান বহি লৈছোঁ অকণমান ফ্ৰেছ হৈ লওঁ আকৌ লগ পাম হেল্ল' এভৰিৱান এতিয়া আমি ভণ্টিহঁতৰ ঘৰ পালোহি দেই ডিব্ৰুগড়ৰ পৰা বাহিৰে আহিলোঁ এতিয়া ডিব্ৰুগড়তে ভাত পানী খাই বৈ আহিলোঁ আজি ভণ্টিৰ ল'ৰাটোৰ বাৰ্থডে হয় তাৰপিছত বাৰ্থডে মানে বোলো ইয়াৰহঁতৰ ঘৰতো আমি অকণমান সোমাই যাওঁ নহ'লে পটককৈ আহোঁ বুলি আহিব নোৱাৰি যে সেইটো কাৰণে এতিয়া সিহঁতৰ ঘৰত এতিয়া বাৰ্থডে কেক কটা নাই কাটিবহে অকণমান দেখুৱাই দিম আমাৰ ডিব্ৰুগড়ত দেখালোঁ বাৰু এতিয়া দেখাই মেলি এতিয়া ৰিপৰ্ট লোৱা হোৱা নাই ব্ৰহ্মপুত্ৰত দেখালোঁ ব্ৰহ্মপুত্ৰত দেখাই মেলি ব্লাড টেষ্ট তাত দি থৈ আহিছোঁ ব্লাডৰ টেষ্টকেইটা তাত কৰা হ'ব আৰু আল্ট্ৰাচাউণ্ড দিছিলে আৰু 2টামান টেষ্ট দিছিলে সেইকেইটা মই আদিত্যত কৰাইছোঁ ৰিপৰ্টটো কাইলৈ মানে আজি লগৰ এজনীয়ে তাই লৈ থৈ দিব কাইলৈ লগৰজনীয়ে দেখাই দিব কাইলৈ ৰিপৰ্ট লৈ মেলিহে একদম ঘৰলৈ যাম আৰু এতিয়া পোৱালীকেইটা কেক কাটিব অকণমান দেখুৱাই দিব লাগিব ৰেডি কৰি আছে সেইটো আমাৰ ধুনীয়াকৈ চাওঁ সেইটো আমাৰ বাৰ্থডে বয়টো কিন্তু আমাৰ ভাগিন হয় হাই কৰি দিওঁ হাই এইটো ভাগিন ৰেডি কৰি আছে এয়া বাৰ্থডে এজনী গুণগুণ পেহী আৰু এজনী বগী পেহী এজনী দীপা পেহী ন এইজনী আমাৰ অকণমানি ভাগিনীজনী ইজনী কোন আকৌ কোন হয় কোন ন এজনী এইজনী বগী পি আকৌ ইজনী চা বগী পিজনী একদম ধুনীয়া হৈ আহিছে হয় নাই নহয় চাহ বনাইছে পায়স বনাই মেলি থৈ দিছে আৰু Happy birthday to you. Happy birthday, dear. Happy birthday to you. Oh, con cái sáng thì không biết đâu. বাৰ্থডে বয় গোটেই কি মানি দিলে ন ধৰিব নাই নোচোৱা তুমি জলদি খোৱা আকৌ কোৱা তুমি হেল্ল' এভৰিৱান মোৰ ভিডিঅ'টো চাই আপোনালোকে কেনেকুৱা পালে মোক জনাব কমেণ্ট বক্সত গৈ জনাব ভাল লাগিছেনে
মোৰ ভিডিঅ'টো বেয়া লাগিলে, এইটো মোৰ ভাগিন হয়, মোৰ ননদ এজনীয়ে হয়, এইটো ভাগিন হয়। ভাগিনটো বাৰ্থডে আছিলে আজি, মই দেখুৱাই দিলোঁ বেটীৰ লগত। এজনী হৈছে মোৰ ননদ, দেখিছেনে? দেখাই দিলোঁ আপোনালোকক। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আজি ভিডিঅ'টো ইমানেই আছিল। বাই বাই। নতুন